welcome to my YouTube channel Raju Vlogs. Raju Vlogs আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল 15 আগষ্ট। আজি আমাৰ ফিল্ডত 15 আগষ্ট পালন কৰা হ'ব। 15 আগষ্ট পালন কৰা হ'ব আৰু ফিল্ডত কি হয় সকলো দেখাবলৈ চেষ্টা কৰিম। আৰু মই আহি আছোঁ, মোৰ লগত সুভাষ আহি আছে। গৈ আছোঁ ফিল্ডত, পালোহি আৰু বেছি দূৰ নাই। ফিল্ডত আজি কি হয় চব দেখাবলৈ চেষ্টা কৰিম। মোৰ চেনেলটো যদি নতুনকৈ আহিছে সকলোৱে এটা ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, বেল আইকনটো প্ৰেছ কৰি ৰাখিব। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ধলপুৰ খেলপথাৰত ৭৫তম স্বাধীনতা দিৱস পালন কৰা হৈছে। আমাৰ ফিল্ডৰ সকলো ল'ৰা ছোৱালী একগোট হৈ 15 আগষ্টৰ পতাকা উত্তোলন কৰিবলৈ সকলো ল'ৰা ছোৱালী শাৰী পতা হৈছে। দেশ মাতৃক সেৱাৰ বাবে সকলো ল'ৰা ছোৱালী নৱপ্ৰজন্ম ওলাই আহিছে। আজিৰ দিনটোতে আমাৰ দেশ স্বাধীন হৈছিল। আমাৰ পতাকা উত্তোলন কৰাৰ আগতে বহুতো বাধা আহি পৰিছিল, কিন্তু সকলো বাধা নেওচি পতাকা উত্তোলন কৰিবলৈ সাজু হৈছিল। সেয়া ফিল্ডত সকলো ল'ৰা ছোৱালী থিয় হৈ শাৰী পাতি আছে, মাথো পতাকা উত্তোলন কৰাৰ বাবে। সকলোৰে মনত এটাই মাথো, দেশ মাতৃ সেৱা কৰা নৱপ্ৰজন্ম। সকলোৰে গাতে যুঁজ আছে, সহজা যুঁজ। নৱপ্ৰজন্ম সকলোৰে দেশপ্ৰেম জাগি আছে। সকলোৰে মনত এটাই মাতৃ এই সেৱা আগবঢ়োৱা। এইখনে আমাৰ পতাকা। সৰু হ'লেও আমি সন্মান দিছোঁ। সৰু হ'লেও এই পতাকাখনৰ আমাৰ সন্মান যিটো আছে সদায় থাকিব। আৰু 2 মিনিটৰ পিছতে ৰাষ্ট্ৰীয় সংগীত আৰম্ভ কৰা হ'ব। আমাৰ লগত সকলোৱে সহযোগ কৰিছে, সৰু ডাঙৰ সকলোৱে সহযোগ কৰিছে। আৰু ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। আৰু মোৰ চেনেলত নতুন নিউ হৈ আহিছে, সকলোৱে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ভিডিঅ'টো চাই যাওক। সেয়া আমাৰ সকলো ল'ৰা ছোৱালী ফিল্ডত যিমান আহে সকলো ল'ৰা ছোৱালী আজি ফিল্ডত আছে আমাৰ।
মই ভিডিঅ'টো বেছি দীঘল কৰিব নোৱাৰোঁ আৰু মোৰ ভিডিঅ'টো যোন চাই আছে এটা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব। মই নতুন ভিডিঅ' দিলে আপোনালোকে মটিভেশ্যন দিয়ে যেন। অ'কে বাই বাই।